হেল্ল' আলহীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম প্ৰতি বছৰে যে 14 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰেমিক প্ৰেমিকাবোৰে ভেলেণ্টাইন ডে উদযাপন কৰে বা প্ৰেমৰ দিৱস হিচাপে উদযাপন কৰে, এই ভেলেণ্টাইন ডেটো কি, ইয়াৰ ইতিহাস কি, এই সম্বন্ধে বেছিভাগেই যিহেতু নাজানে, সেইবাবে আজি এই ভিডিঅ'ত এই ইতিহাস সম্বন্ধে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো এই বিষয়ে জানিবলৈ হ'লে আমি আজিৰ পৰা প্ৰায় 1700 বছৰমান পিছুৱাই যাব লাগিব। সেই সময়ত গ্ৰীক দেশত এজন ৰজা আছিল যাৰ নাম আছিল সম্ৰাট ক্লডিয়াছ। এই ক্লডিয়াছ নামৰ ৰজাজনে ভাবিছিল যে যদি সৈনিকসকলে বিবাহ পাশত আবদ্ধ হয় তেতিয়া তেখেতৰ ঘৈণী থাকিব, ল'ৰা ছোৱালী হ'ব, পৰৱৰ্তী সময়ত এইটা পৰিয়ালৰ মায়াজালত আবদ্ধ হ'ব। ফলত তেওঁ যুদ্ধত যাবলৈ মানা কৰিব বা যুদ্ধত গ'লেও মনোযোগেৰে যুদ্ধ নকৰিব, কিয়নো ঘৰত ঘৈণীয়েক বা ল'ৰা ছোৱালী এৰি আহিব। সেইবাবে তেওঁ এটা নিয়ম কৰি দিলে যে সৈনিকসকলে বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। যিটো ৰজাৰ আদেশ, এইটো কোনেও অমান্য কৰিব পৰা নাছিল। ফলত সেই সময়ত সৈনিকসকলে বিবাহ কৰিব নোৱাৰিছিল একেবাৰে। কিন্তু সেই সময়তে এজন বৰ সাহসী ব্যক্তি আছিল যাৰ নাম আছিল চেণ্ট ভেলেণ্টাইন। এই চেণ্ট ভেলেণ্টাইনে কি কৰিছিল, এই সৈনিকবোৰৰ যিসকল সৈনিকে বিবাহ কৰিব বিচাৰিছিল তেওঁলোকক গোপনে বিবাহ পাশত আবদ্ধ কৰাই দিছিল বা গোপনে বিয়া কৰাই দিছিল। এই বস্তুটো লাহে লাহে যেতিয়া বাঢ়িবলৈ ধৰিলে তেতিয়া ৰজাৰ কাণত খবৰটো যোৱাৰ লগে লগে ৰজাই চেণ্ট ভেলেণ্টাইনক আবদ্ধ কৰি জেলত বন্দী কৰিলে। যিখন জেলত চেণ্ট ভেলেণ্টাইনক আবদ্ধ কৰিছিল সেই জেলখনৰ মুৰব্বীজনৰ এজন অন্ধ জীয়ৰী আছিল যি চকুৰে দেখা পোৱা নাছিল। চেণ্ট ভেলেণ্টাইনে কিবা জানিছিল নেকি, যাদু সাদু বা মেডিচিন টাইপ, নাজানো, সেইটো মানে ইতিহাস হিচাপে যে এই চেণ্ট ভেলেণ্টাইনে তেতিয়া সেই অন্ধ ছোৱালীজনীৰ চকু ভাল কৰি দিছিল। চকু ভাল কৰাৰ পিছত সেই ছোৱালীজনীৰ প্ৰেমত চেণ্ট ভেলেণ্টাইন পঢ়িছিল। এই খবৰটো ৰজাৰ কাণত আকৌ গৈছিল। ৰজাইটো গম পাইছিল এতিয়া চেণ্ট ভেলেণ্টাইনে সেই ছোৱালীৰ জেলৰ মুৰব্বীৰ জীয়ৰীকে বিয়া পাতিব। তেতিয়া ৰজাই নতুন আন এটা ৰায়দান দিছিল যে চেণ্ট ভেলেণ্টাইনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব, আৰু সেই মৃত্যুদণ্ড তাৰিখটো 14 ফেব্ৰুৱাৰী হিচাপে ৰখা হৈছিল। ৰজাৰ সেই নিয়ম অনুসৰি 14 ফেব্ৰুৱাৰীৰ দিনা চেণ্ট ভেলেণ্টাইনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। চেণ্ট ভেলেণ্টাইনে তেখেতৰ জীৱনৰ শেষ সময়ছোৱাত তেখেতৰ প্ৰেমিকালৈ এখন চিঠি লিখিছিল, আৰু চিঠিত একেবাৰে শেষত লিখিছিল ফ্ৰম ইয়ৰ ভেলেণ্টাইন, মানে এই মানুহজনৰ নামটো লিখিছিল। ভেলেণ্টাইন মানুহজনৰ নাম, আৰু এই মানুহজনে প্ৰেমৰ বাবে ইমান ত্যাগ দিছিল বাবে তেখেতৰ নামেৰে সেই দিনটো আজিলৈ চলি আহিছে, আৰু সেই দিনটোক প্ৰেমৰ দিৱস হিচাপে পালন কৰি আহিছে মানুহবিলাকে। তো এইটোৱে আছিল ভেলেণ্টাইন ডেৰ ইতিহাস। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।